Hi guys, মই আজি ট্ৰেইনত জাৰ্ণি কৰিছোঁ। মই তেজপুৰলৈ আছিলোঁ, ঘৰলৈ গৈ আছোঁ। মই ট্ৰেইনতে এজনী বাইদেউ লগ পালোঁ। বাইদেউজনী আন্দা আৰু পানী বিক্ৰী কৰি আছিলে। আজিকালি মানুহে ভাবে মাইকী মানুহে একো কৰিব নোৱাৰে, সেইকাৰণে নাৰী বৰ দুৰ্বল বুলি ভাবে। এই বাইদেৱে আজি আন্দা বিক্ৰী কৰি এই বাইদেৱে ডিম আৰু পানী বিক্ৰী কৰিছে। মই দেখি বৰ আনন্দ পালোঁ। সেই বাইদেউৰ লগত দুআষাৰ মই চিনাকি পৰ্ব এটা কৰিব বিচাৰিছোঁ। সেই আপোনালোকে চাব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু বাইদেউৰ লগত মই পাতিছোঁ। বাইদেউ, আপুনি কেতিয়াৰ পৰা আপোনাৰ এই ব্যৱসায় ষ্টাৰ্ট কৰিলে বাৰু? 7 বছৰ হৈছে। আপোনাৰ কেনেকুৱা লাগে, কেনেকুৱা ফিল অনুভৱ কৰে আপুনি? তাৰপিছত আপোনাৰ দিনে কিমান আপোনাৰ হেৰি হয় ইনকাম কিমান হয় দিনে? আপোনাৰ চাগে আপুনি চাগে এইটো ব্যৱসায় কৰি খুব সুখী, ভালো লাগে ন? মোৰো বৰ ভাল লাগিছে। আপুনি আৰু দুআষাৰ কৈ দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। আৰু নাৰী হওক হয় হয়। মই আপোনাক পাই আপোনাৰ নাম? ঘৰ? আপুনি আমাৰ হেৰি নাৰীসকলক আপুনি কৈ দিয়ক যে ঘৰত বহি থাকিব নালাগে ন, উপাৰ্জনমুখী হ'ব লাগে সকলোৱে। হয়। তাৰপিছত বাইদেউ, আপোনাৰ ঘৰৰ পৰিয়াল? পঢ়ি আছেনে? পঢ়ি আছেনে বাৰু? আপোনাক লগ পাই আজি গাইজ, মই বাইদেউক লগ পাই সৰু ব্লগ এটা বনালোঁ, আপোনালোকে চাব। এতিয়া মোৰ এই ভিডিঅ'টো বাইদেউৰ উৎসাহত আমাৰ নাৰীসকলো ওলাই আহিব লাগে, লাজ শৰম কৰিব নালাগে। এইখন ৰঙিয়াৰ পৰা মুকংচলৈকে চলাৰ ট্ৰেইন। কেতিয়াবা জাৰ্ণি কৰিলে বাইদেউক লগ পাব পাৰে। লগ পাই বাইদেউৰ কিন্তু ডিম আৰু আন্দা হেৰি পানী বটল ল'বলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো ইমানেই, বাই বাই।